এভৰিৱান মনমো কিচেনৰ অন্য এটা ৰেচিপিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ ভালে আছে। আৰু আজি বনাইছোঁ টেঙা মিঠা জলকীয়াৰ বগৰী আচাৰ। তাৰ বাবে মই বগৰীখিনি ধুনীয়াকৈ শুকাই লৈ গৰম পানীত বইল কৰি দিছোঁ। অলপ গৰম পানীত তিয়াই থৈছোঁ। তাৰে পিছত এয়া মই গুড়খিনি ধুনীয়াকৈ অলপ পানী দি কিনে এনেকৈ পগাই লৈছোঁ। বগৰীখিনি গৰম পানীত আধা ঘণ্টামান ৰাখি থ'ব। তাৰে পিছত পানীটো যাব দিব। আৰু এইফালে আন এটা কেৰাহীত মই তেল আৰু কেইটামান পাঁচফোৰণ দি ধুনীয়াকৈ বগৰীখিনি অলপমান ভাজি ল'ম। দেখিছে? আৰু খুবেই ধুনীয়া টেষ্টি আচাৰ হয়, আপোনালোকে বনাই চাব পাৰে। বহুত সহজ পদ্ধতিৰে হয়। আৰু ইয়াতে মই এতিয়া মছলাখিনি দি দিম। গোটেইখিনি যি মছলা ব্যৱহাৰ কৰা হয়, জিৰা গুড়ি, ধনিয়া গুড়ি। আপোনালোকে মছলাটো অপশ্যনেল হয়, আপোনালোকে যি দিব বিচাৰে আপোনালোকে দিব পাৰে। লগতে মই জালুকৰ গুড়িও দি দিছোঁ। আৰু মই ব্যৱহাৰ কৰিছোঁ ক'লা নিমখ। আপোনালোকে যিটো নিমখ ব্যৱহাৰ কৰে সেইটোৱে দিব পাৰে। মই ক'লা নিমখ দিছোঁ। আৰু মছলাখিনি দি ধুনীয়াকৈ এনেকৈ মই গোটেইখিনি লাৰি দিছোঁ লাহে লাহে। যিহেতু বগৰীটো অলপমান বইলৰ নিচিনা হৈ গৈছে গৰম পানীত ৰখাৰ কাৰণে, বেছি লাৰিলে ভাঙি যাব। আৰু এফালে মই এটা কেৰাহীত চব গুটি কেইটামান আৰু শুকান জলকীয়া, গোটা জিৰা আৰু কেইটামান পাঁচফোৰণ ধুনীয়াকৈ মই এনেকৈ এইখিনি গৰম কৰি ল'ম। অলপ যিটো সেমেকা ভাৱ সেইটো নোহোৱা হ'ব। আৰু সেই সেমেকা ভাৱটো নোহোৱা হোৱাৰ পিছতে মই মিক্সিত মাৰি ল'ম এইখিনি। আৰু এইফালে মই এবাৰ বগৰীখিনি লাৰি দিছোঁ। গেছৰ অলপমান ল' ফ্লেম কৰি দিব গেছটো, বেছি হাই কৰি নিদিব, নহ'লে তলাত লাগি যাব। আৰু যিখিনি মই মিক্সিত পিচি থৈছিলোঁ সেইখিনি ইয়াতে মই এতিয়া দি দিলোঁ। আৰু এইখিনি দিয়াৰ পিছত খুব ধুনীয়াকৈ লাহে লাহে লাৰিব, নহ'লে গোটেই বগৰীখিনি ভাঙি যাব। দেখিছে? আৰু এতিয়া মই যিখিনি মিঠাই পগাই থৈছিলোঁ সেইখিনি মিঠাই মই ইয়াতে এতিয়া দি দিম। শুকান জলকীয়া মই পিচিও দিছোঁ আৰু লগতে ৰেড চিলি পাউডাৰটো মই দি দিছোঁ ইয়াতে। আপোনালোকে জলকীয়াৰ পৰিমাণটো নিজে চাই ল'ব। যিহেতু মই জলকীয়া মিঠা টেঙা আচাৰ বনাইছোঁ, সেইটো কাৰণে জলকীয়াৰ পৰিমাণটো অলপ দি দিছোঁ। দেখিবলৈ সঁচাকৈ কৈছোঁ যিমানে ধুনীয়া হৈছে খাবলৈও সিমানেই ধুনীয়া হৈছে। অলপমান মন টাইম এনেকৈ ৰাখি থ'ম। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। লগতে মোৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।